আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম এজন মুমিন ভাইয়ে মানুহৰ লগত কথা কেনেকৈ ক'ব লাগে। 1 নম্বৰ, যে কথা কোৱাৰ উদ্দেশ্য হ'ব লাগিব উত্তম আৰু কল্যাণময়ী। মোৰ বন্ধুসকল, যদি উত্তম কথা ক'ব নোৱাৰে তেন্তে আপোনাৰ বাবে মনে মনে থকাই উত্তম, আৰু মনে মনে থকাও উত্তম কাম। ৰাছুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, যি ব্যক্তি আল্লাহ আৰু কিয়ামতৰ দিৱসৰ প্ৰতি বিশ্বাস ৰাখে তেওঁ যেন উত্তম কথা কয় নাইবা মনে মনে থাকে। বুখাৰী খণ্ড 8 হাদিছ নম্বৰ 882। 2 নম্বৰ, নিজৰ জ্ঞান আৰু পৰিসীমাৰ মাজত থাকি কথা কোৱা। মোৰ বন্ধুসকল, যি বিষয়ে জ্ঞান নাই সেই বিষয়ে মত প্ৰকাশ নকৰিব। আল্লাহ তাআলাই কৈছে যে যি বিষয়ে তোমাৰ জ্ঞান নাই সেই বিষয়ে অনুসৰণ নকৰিবা। সূৰা আল-ইছৰ আয়াত নম্বৰ 36। 3 নম্বৰ, তদন্ত কৰি নিশ্চিত নোহোৱা পৰ্যন্ত মানুহৰ আগত সেই কথা প্ৰচাৰ নকৰিবা, কিয়নো আপুনি এনেকুৱা কথা শুনিব পাৰে যিটো সত্য হ'বও পাৰে, মিছাও হ'ব পাৰে। যি শুনে সেয়া প্ৰচাৰ কৰিলে আপুনি পাপৰ অংশীদাৰ হ'ব। ৰাছুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, এজন মানুহ মিছলীয়া হোৱাৰ এইখিনিয়ে প্ৰয়োজন যে তেওঁ যি শুনে সেয়াই তদন্ত অবিহনে প্ৰচাৰ কৰে। সুনানে আবু দাউদ হাদিছ নম্বৰ 4982। 4 নম্বৰ, কথা কওক বা তৰ্কেই কৰক সেয়া হ'ব লাগিব উত্তম পন্থাৰে। মোৰ বন্ধু, আপুনি তৰ্ক কৰক যাতে মানুহজনে শাৰীৰিক আৰু মানসিকভাৱে আঘাত নাপায়, যাতে আপুনি গালি শপনি নিদিয়ে। বহুত মানুহ আছে তৰ্ক কৰি থকা অৱস্থাত নিজকে কণ্ট্ৰল কৰিব নোৱাৰি হাত ভৰি উঠাই দিয়ে। এয়া নকৰিব। আল্লাহ তাআলাই কৈছে, তোমালোকে নম্ৰ বা কোমলভাৱে কথা কোৱা। সূৰা তহা আয়াত নম্বৰ 44। 5 নম্বৰ, মানুহক কথা দি কথা ৰাখিব। মোৰ বন্ধুসকল, বহুতো মানুহ আছে ঠগবাজিৰ নিচিনা। আজি কম, কালি যাম, কালি দিম, কিন্তু পিছত কথা দি কথা নাৰাখে। এনেধৰণৰ স্বভাৱ আঁতৰাবলৈ চেষ্টা কৰক। আল্লাহ তাআলাই কৈছে, হে ইমানদাৰসকল, তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা। সূৰা চাফ আয়াত নম্বৰ 2। মোৰ বন্ধুসকল, এটা কথা মনত ৰাখিব, আপোনাৰ ব্যৱহাৰতেই কিন্তু আপোনাৰ পৰিচয় ফুটি উঠে। গতিকে মানুহৰ লগত আপুনি এনেকুৱা ব্যৱহাৰ দেখুৱাওক যাতে আপোনাক মুছলমান বুলি চিনিব পাৰি। মোৰ বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অধিক ভিডিঅ' বনাবলৈ যাতে উৎসাহ প্ৰদান কৰে। আল্লাহ তাআলাই আমাক কোৱা আৰু শুনাতকৈ বেছি আমল কৰাৰ তৌফিক দিয়ক।